নমস্কাৰ গুড মৰ্নিং সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ সকলো ভালে থাকক কুশলে থাকক মই আহিছোঁ আজি মাজুলীৰ দক্ষিণপাট সত্ৰ আমাৰ ঘৰৰ পৰা 6-7 কিলোমিটাৰ হ'ব এই ধুতি কুৰ্তা পিন্ধি আহিছোঁ কাৰণ সত্ৰত ধুতি আৰু কুৰ্তা নিপিন্ধিলে সোমাব নিদিয়ে এনে আপুনি বাহিৰৰ পৰা চাব পাৰিব কিন্তু মেইন মণিকূটত আপোনালোকে সোমাব নোৱাৰে আৰু মই বাইক লৈ আহিছোঁ এটা ধুনীয়া জেগা এটা দক্ষিণপাট সত্ৰলৈ যাওঁতে পায় কিন্তু ৰখি পেলাই মই বোলো ভিডিঅ' এটা বনাওঁ সেই বুলি ভিডিঅ'টো বনালোঁ ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু সকলোৰে দিনবোৰ সুখৰ হওক শান্তিৰ হওক সেই বুলিয়ে ঈশ্বৰৰ ওচৰত এগছি চাকি জ্বলাবলৈ আহিছোঁ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া মই আহি পালোহি দক্ষিণপাট সত্ৰ মোৰ পিছফালে এখন দেখিব পাইছে দক্ষিণপাট সত্ৰৰ মূল তোৰণ সোমাই যাম এতিয়া মই চাকি জ্বলাই আহিম কিন্তু এই কাষতে থকা দোকানখন খোলা নাই কাৰণে মই চাকি বন্তি কিনিব পৰা নাই চাকি বন্তি কিনি ল'ম মই এতিয়া এইখন দোকানতে চাকি বন্তি লৈ ল'ম ইয়াতে আছে দুটা ভাইটি এওঁলোক ইয়াতে সৰুতে আহে ভকত ৰূপে ইয়াত থাকি যায় কিছুমানে গোটেই জীৱন জুৰি থাকি যায় কেতিয়াবা আধা বয়সত গুচি যায় তোমালোক কিমান দিন হ'ল ইয়াত অহা মই 4 বছৰ আৰু তোমাৰ ঘৰ কোন জেগাত অঁ আৰু তোমাৰ মাজুলী মেঘেলী গাঁও বাকী তোমালোকৰ ইয়াত তোমাৰ 4 বছৰ হ'ল ন আৰু তোমাৰ এবছৰ কেনেকুৱা লাগিছে ইয়াত থাকি ভাল লাগিছে ইয়াৰ পৰিৱেশটো বহুত ভাল ন আৰু তোমালোকে কি কি জানা ভাওনা চাওনা কিবা কিবি কি কৰা ভাওনা কৰোঁ অঁ আৰু ইয়াত শিকাই আছে অঁ তোমালোকৰ হাতৰ ৰং লাগিয়ে আছে ন অঁ আচ্ছা কিবা তোমালোকে হেৰি লৈছিলা নেকি কিবা ভাও লৈছিলা অঁ কি লৈছিলা তুমি আৰু তুমি অঁ ঠিকেই কৰিছা বাৰু ভাল লাগিলে দিয়াচোন মোক হেৰি দিয়া চাকি দিয়া আৰু তেল দিয়া ধূপ দিয়া এইবোৰ সৰু সৰু ল'ৰা ইয়াত আহে ইয়াত পঢ়া শুনা কৰে সত্ৰৰ গোটেই কৃষ্টি সংস্কৃতিৰ পৰা ধৰি গোটেইখিনি শিকি লয় আৰু আয়ত্ব কৰে গোটেইখিনি জ্ঞান চাকি বন্তি ল'লোঁ এতিয়া সত্ৰৰ ভিতৰতে সোমাই আহি আছোঁ ৰাতিপুৱাৰ পৰিৱেশ শান্ত পৰিৱেশ হৈ আছে মানুহ দুই এযোৱাকৈ আহিব আৰু চাকি বন্তি জ্বলাবৰ কাৰণে মোৰ পিছতে সেই এযোৱা দুযোৱা মানুহ আৰু আহিছে অলপ দেৰিকৈ আহিব এতিয়া 9:30-10 বাজিব হৈছে তো মানুহ ইমান অহা নাই অলপ দেৰিকৈ আহিব মানুহৰ ভিৰ দেখিবলৈ পোৱা যায় বহুত ভিৰ দেখিবলৈ পোৱা যায় বিহুতে হওক বা জানুৱাৰী প্ৰথম সপ্তাহতে হওক বহুত ভিৰ দেখিবলৈ পোৱা যায় ময়ো আহোঁ মই বিহু সংক্ৰান্তিৰে প্ৰায় আহোঁ আৰু নতুন বছৰত আহোঁ মই এইটো এটা মিউজিয়াম বনাই আছে নতুনকৈ সংগ্ৰহালয় হ'ব এইটো আৰু সেই পুৰণিটো সেই পিছফালে আছে দেখিছে সেইটো নতুনকৈ বনাইছে এয়া হ'ল মূল সত্ৰ
এয়াই হ'ল দক্ষিণপাট সত্ৰ। আৰু এইফালে আছে শহাপহু, হৰিণ আছে। সেয়া হৰিণ ঘাঁহ খাই আছে। কেইবাটাও আছে, 3টা দেখিছোঁ মই এতিয়া ইয়াত। আৰু এইফালে হয়তো শহাপহু আছে। হয়, এইফালে শহাপহু আছে। 5-6টা শহাপহু আছে। চাৰিওফালে এইবোৰ বহা আছে, বহাবোৰত ভকতসকল থাকে। দেখি পাইছে টিংপাতৰ ঘৰবোৰ যে, আৰু চব বহা হয়। আপোনালোকে শুনিবলৈ পাইছে ৰাতিপুৱা ৰাতিপুৱা এয়া মাজুলীৰ পৰিৱেশ। এয়া সত্ৰত নাম কীৰ্তন আৰম্ভ কৰিছে। সকলোকে ইয়াত চাকি জ্বলাব আহিছে, চবেই আহি আছে। আৰু মই প্ৰথম আহোঁতে মানুহে নাছিল, এতিয়া মানুহ যোৱাকৈ বহুতখিনি মানুহ আহিছে। সত্ৰত চাকি বন্তি জ্বলাই এতিয়া ওলাই আহিছোঁ। ইয়াত 2টা বিশাল বিশাল পুখুৰী আছে। এইবোৰ পুখুৰীত বহুত ডাঙৰ ডাঙৰ মাছ কাছ আছে বুলি গম পোৱা যায়। আৰু আপোনালোকক কৈছিলোঁ এইটো সংগ্ৰহালয় বনাই আছে। মই এবাৰ সংগ্ৰহালয় এটা ভিডিঅ' বনাম বাৰু সুকীয়াকৈ। এইটো কমপ্লিট হোৱা নাই, কমপ্লিট হ'লে মই এটা ধুনীয়াকৈ ভিডিঅ' বনাম। এইটো এটা পুখুৰী, এইটো বহুত ডাঙৰ পুখুৰী। ওলাওঁ আৰু সত্ৰৰ পৰা এতিয়া। ক'ত বুলি ক'লা তোমাৰ ঘৰ? তোমাৰ ঘৰ শিৱসাগৰ। কিমান দিন হ'ল ইয়াত থকা? 3 বছৰ হ'ল। আৰু মোৰ চেনেলটোৰ নামটো লিখাই লৈছে, ইহঁতি হ'লে ভিডিঅ' চাব। ভিডিঅ' চাবা নাই দুইটাই? চাবা ৰাতিলৈ হ'লে ভিডিঅ' চাবা দুইটাই? ঠিক আছে দিয়া। শেষত একাপ চাহেৰে ভিডিঅ'টো শেষ কৰিছোঁ। যিহেতু ৰাতিপুৱা একো খোৱাই নাই, সেইকাৰণে চাহ একাপ খাই ল'লোঁ, যিহেতু ঠাণ্ডা বতৰ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।